আমি এই বছর আমার 2026 সনের যে বিধানসভার নির্বাচন, এই নির্বাচনক আমি আমার রাইজৰ ফালৰ পৰা যি এটা চিন্তা চৰ্চা হৈছে বা ৰাইজৰ মাজত যি এটা আলোচনা হৈছে, সেই আলোচনা মৰ্মে আমি এটা সিদ্ধান্ততে উপনীত হৈছোঁ যে আমাৰ UPPL দলৰ কেন্দ্ৰীয় সদস্য হিতেশ বসুমতাৰী ডাঙৰীয়া তেখেতকে আমি আমাৰ UPPL দলে এইবাৰ টিকেটটো প্ৰদান কৰি নিৰ্বাচন খেলাৰ কাৰণে আমাৰ ৰাইজৰ লগত সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। কাৰণটো হ'ল তেখেতে আগতেও তেখেতে EM হৈ থাকোঁতে আৰু MLA হৈ থাকোঁতে তেখেতে আমাৰ ইয়াৰে EMO হয় আৰু তেখেত আমাৰ MLAও আছিলে। তো সেই সময়ত তেখেতে ৰাইজৰ বহুতো কাম কৰিছে। আমাৰ বাক্সা জিলাৰ যি সদৰ কাৰ্যালয়, জিলা সদৰ কাৰ্যালয়খন তামোলপুৰলৈ যোৱাৰ এটা চৰ্চা চলিছিলে, কিন্তু সেই সময়ত তেখেতে নিজেই ষ্ট্ৰংভাৱে থিয় হৈ এই আমাৰ বাক্সা জিলাৰ সদৰ কাৰ্যালয়টো আমাৰ মচলপুৰত স্থাপন কৰাৰ ক্ষেত্ৰত তেখেতৰ যি এটা ডাঙৰ অৱদান, আমাৰ ৰাইজৰ কাৰণে যি এটা ডাঙৰ অৱদান তেখেতে কৰি থৈ গৈছে, সেইটোৰ কাৰণত আজি অকল সেইটোৱে মাত্ৰ নহয়, তাৰ বাহিৰেও খেতি কৰা ৰাইজ, খেতিয়কসকলৰ কাৰণে ডং বান্ধ আদিৰ ক্ষেত্ৰতো তেখেতে দিৰিং বান্ধৰ কাৰণে, পাগলদিয়া বান্ধৰ কাৰণে তেখেতে অনুদান দিছে আৰু বহুতো ৰাস্তা ঘাট উন্নয়নৰ কাম তেখেতে কৰি থৈ গৈছে। তেখেতে আমাৰ বাক্সা জিলাৰ এজন অভিভাৱকত্বৰ দৰে, অভিভাৱকৰ নিচিনাকৈ আমাৰ বাক্সা জিলাখনক আগুৱাই লৈ যাব পৰা এজন ব্যক্তিত্ব হয় বুলি আমি ভাবোঁ আৰু আমি এই কথাত দৃঢ়। সম্পূৰ্ণ ৰাইজে এতিয়া কথোপকথন, আলোচনা বিলোচনা চলিছে। গাঁৱে ভূঞে বজাৰে ঘাটে অকল হিতেশ বসুমতাৰীকে আমাক লাগে বুলি ৰাইজসকলে ক'বলৈ ধৰিছে। আমাক য'তে ৰাস্তাই ঘাটে যিসকল লোকে লগ পায়, এইবিলাক চৰ্চাত তেখেতসকলে হিতেশ বসুমতাৰী ডাঙৰীয়াৰ নামে লৈ থাকে আৰু আলোচনা বিলোচনা কৰে আমাৰ লগত।